বোলে কৈছো না নাই পিছে পিছে আহি থাকো তই যাবি মোৰ ঘৰলে ঠেং ভাঙি দি নকৈছো যাওক এই গাড়ীয়ে মানুহে উৰিবি কোনোবা দিনা কিহৰ কাৰণে উৰিছো আপুনি মোক শাসন কৰিব লাগিছে নে নালাগিছে আৰু যে গাড়ীখনৰ ওচৰলৈ যাবলৈ মোক মানা কৰিব লাগিছে নে নালাগিছে তোক বাহিৰটোহে চাফা কৰিবলৈ দিছিলো মই যদি কৈছো ভিতৰটো কৈছো কিয় কৰিছ বাহিৰটো যদি চাফা হৈছে ভিতৰটো চাফা হৈছে ষ্টাৰ্ট কিয় দিলি মই সেইটো চাবি থোৱা জেগা বুলি পাক মাৰি দিলো গাড়ীখনে যিটো চিঞৰ মাৰিছে অ' মাই ডগ সেইখন আপুনি গাড়ী কিনিছে 245 কি হ'ল মই লিক্স ল'বলৈ নাছো মই গাড়ী লিক্স ল'ব শুনা না তুমি সন্ধ্যা আহি মোক লৈ যাবাহি থানাৰ পৰা যদি টাইম পাও আহিম বাৰু হেই তেনেকুৱা নকৰিবা মই ফচি যাম দেখোন ৰাতিপুৱা আহিছো না মই আপুনি গুচি গ'ল আকৌ নহয় তুমি দেৰি কৰিলা যে মই সেইকাৰণে গুচি আহিলো আৰু পইচাটো দিম দিয়া তুমি সন্ধ্যা মোক নিবলৈ আহিবা যে মই একেলগে মিলাই দিম দিয়া এই শুনা না তুমি গাড়ীখন ভৰাই দিয়া কিবা এটা কৰি চাবিটো চাবি এতিয়া মোৰ লগতহে থাকিল তেনেহ'লে সন্ধিয়া ভৰাই দিম হ'ব হ'ব ঠিক আছে ৰাখো দেই হেল্ল' নাৰাখিব বৈচোন হেল্ল' শুনকচোন মই মানে ষ্টাৰ দিয়ালৈকে দিছো হা তাৰপিছত ইন্দুকুটি চিন্দুকুটি চব জ্বলাইও দিছো তাৰপিছত সোঁফালৰ খুঁটিটো মই গছক মাৰিও ধৰিছো তাৰপিছত কি কৰিব লাগিছে কি ক'লে বাপেৰৰ মূৰটো বাপেৰৰ মূৰটো বুলি ক'ব পাৰে আপোনাৰ নকৈছে আপোনাৰ ড্ৰাইভাৰটোৱে মোক গালি পাইছে বাপেৰৰ মূৰটো মাষ্টৰ ক'ত যায় মোক চাই ক হেই মানুহ চাই পেলাই ক'ব পাৰি নেকি ক'ত যায় তেতিয়াহ'লে ছাতিটো চাই ক ছাতি চাই পেলাই আৰু ক'ব পাৰি ন মই তোক এটা কথা ফিক্স কৰি দিছো যেতিয়াই মোৰ হাতত ছাতি দেখিছ তই গম পাইছ মই গাড়ী ডিউটিত গৈছো তই তাৰমানে কেকেচাৰৰ ঘৰত যাবি কেকেচা যে গাড়ী পাই নামিব কেকেচা আৰু বেলি মাজত মই আহি যাম বৰ ভাল কামত লগাইছে কেকেচাৰে গাড়ীৰ লগত যে টকৰ ৰাখিছে বৰ ভাল কাম কৰিছে মোক বহুত বিশ্বাস কৰিছে মই জানো তো কেকেচাৰে তোক কিয় বিশ্বাস নকৰো গাড়ী চাবি দি দিছে কি গাড়ীৰ চাবি চাওঁ দেখোচোন হ'ব দে দুখ কৰিব নালাগে গাড়ীৰ চাবিও দিছিছো ন কিয় নহয় হয় কিয় নহয় লগতে গীত দি চাবি এটাও দিছি হয় গীত দি যে পিছফালে বাকচটা আছে ডিকিৰ চাবি ল ভালকে থাকিবি দেই ভালকে কাম কৰিবি কৰিম কমল তও ভালকে থাকিবিছো মই কেইদিনমান নাহিম চাগে আৰে তই গাড়ী ধুবাইহে যাবি আমেৰিকা নাজানো হয় তোৰ যা ভালকে কৰিবি দেই যা মোহন কি হ'ল হে তোমাৰ এফালে আহিছিলো কুকুৰে খুন্দা মাৰি থকাৰ কাৰণে আকৌ উঠি দি কি হৈছে হে তোমাৰ মৰম আমাৰ কেকেচাই যে গাড়ীখন জানো নহয় কেকেচা ভিতৰতহে বহিছে বাকী মোচা পৰা ধোৱালৈকে চব দায়িত্ব মোক দিছে চকাৰ পৰা একে ওপৰলৈকে মই ধুইছো মানে বডিলৈকে একে মই ধুইছো কেকেচা হাতে নিদিছে তাৰমানে তুমি কেকেচা গাড়ী ধোৱা লোৱাটো ন ময়ে কৰিছো হওক দিয়া কম কথা নাই বাৰু 2-2.5 লাখ টকাৰ সম্পত্তি এটা তোমাক যে ধুবলৈ এৰি দিছে বৰ ডাঙৰ কথা দেই মই চাওমাদা মৰম কেকেচা নিচিনা মৰম কৰা মানুহ চাগে মই জীৱনতো নাপাই নোপোৱা মই কৈছো আহিছো যোৱা লাগি থাকা এইটো গোটেইটো আলাউদ্দিনৰ চাকিৰ পৰা ওলোৱা ফিৰিংটোহে যোনে যি কামত লগাই লাগি থাকে আৰু দেই গাড়ীখন এবাৰ কলে গৈছে গাড়ীখন ফুৰিব গৈছে আপুনি মোক ভক পাইছে গাড়ীখন অকলে অকলে ফুৰিবলৈ যাব পাৰিছে যোৱাই অকণ ড্ৰাইভাৰক লৈ গৈছে আচ্ছা আজি অকণ ড্ৰাইভাৰ লগত আছে সেইকাৰণে এই ড্ৰাইভাৰ পাত্তা নাছে মানে তো ড্ৰাইভাৰ অকল ড্ৰাইভাৰ নাছে মই গাড়ী মুঠা মানুহ আছে তই ডিটেইলছত গাড়ীৰ কথা কি জানা আপুনি কি জানে মই বহুত জানো আপোনাতকে মই বেছি জানো গাড়ী যে নেগুৰ এডাল আছে আপুনি জানিছে গাড়ী নেগুৰ আছে গাড়ী যে কাঠ আচিনা এটা উঠি আছে আপুনি দেখিছে গাড়ীত কাঠ আছে না আচ্ছা সকাম পাতি যে আচিনাটো ভাল কৰিব লাগিছে সেইটো হলে নাজানিছে কি কৰি আছা এইবিলাক তইহে জানা আৰু দেই পৰকে আচিনাটো উঠি আছে সেইটোও নেদেখিছে